বন্ধুসকল ইয়াত আহিছোঁ আমি ধুবুৰী গাৰ্লছ কলেজত অসম চৰকাৰে এটা স্কুটি দিব সেই স্কুটিবিলাক ইয়াত ৰাখিছে যিসকলে স্কুটিবিলাক পাইছে তেখেতৰ বিষয়ে আমি এই ভিডিঅ'টো বনাই আছোঁ এই স্কুটিবিলাক দুই এদিনতে চাগে ডেলিভাৰী দিব এইটো আপোনালোকৰ সুবিধাৰ বন্ধুসকল তো আহি গ'লোঁ আজি এটা ইনফৰমেশ্যন লৈ আহি গ'লোঁ কি ইনফৰমেশ্যন লৈ আহি গ'লোঁ যিসকল উচ্চতৰ মাধ্যমিক পৰীক্ষাত হয় যিসকল উচ্চতৰ মাধ্যমিক পৰীক্ষাত ছোৱালীসকলে প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে তেওঁলোকৰ কাৰণে ৰেড স্কুটি আৰু ল'ৰাসকলে কি কৰিছে 75% 75% ওপৰত যিসকল ল'ৰাই উচ্চতৰ মাধ্যমিকত পাইছে তেখেতসকলৰ কাৰণে স্কুটি ৰেডি আছে এই অকল স্কুটি আপোনালোকৰ সন্মুখত লৈ আহিছোঁ আপোনালোকে চাওক স্কুটিবিলাক চাওক স্কুটি কেনেকুৱা স্কুটি মজা আৰু এই যোৱাবাৰ ছোৱালীসকলে পাইছে এইবাৰ পাব আমাৰ ল'ৰাসকলে পাব কিন্তু ল'ৰাসকলৰ এটা কণ্ডিশ্যন দিছে যে 75% পাব লাগিব 75% যিসকল ল'ৰাই উচ্চতৰ মাধ্যমিকত পাইছে তেখেতৰ কাৰণে এই যে স্কুটিবোৰ আপোনালোকে স্কুটিবোৰ চাই মজা লওক